Sunrise Multifarming Center YouTube channel মই মানৱজ্যোতি কলিতা আপোনালোকক স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো নলবাৰী জিলাৰ শান্তনু কলিতা বাসগৃহত আৰু শান্তনু কলিতাই লোকেল হাঁহ আৰু মুৰ্গীৰে কম খৰচত এটা কম ঠাইতে তেওঁ এখন ফাৰ্ম গঢ়ি তুলিছে আৰু সেই ফাৰ্মেৰে তেওঁ নিজেই স্বাৱলম্বী হৈ পৰিয়ালটোক পোহপাল দিয়াৰ সহায়ৰ হাত আগবঢ়াই আহিছে। দৰ্শকসকল এই ভিডিঅ'টোৰ উদ্দেশ্য এটাই যে এই কম ঠাইতে আৰু কম খৰচেৰে কেনেকৈনো এটা কম পৰিসৰতে আপোনালোকে এখন লোকেল হাঁহ আৰু লোকেল মুৰ্গীৰ ফাৰ্ম স্থাপন কৰিব পাৰে আৰু নিজকে স্বাৱলম্বিতাৰ দিশত আগুৱাই লৈ যাব পাৰে তাৰ বিষয়ে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। আহকচোন আমি শান্তনু কলিতাৰ সৈতে কথা পাতোঁ। শান্তনু, তোমাক আমাৰ চেনেললৈ পুনতে স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আমি দেখিছোঁ তুমি লোকেল হাঁহ আৰু লোকেল মুৰ্গীৰ ফাৰ্ম এখন স্থাপন কৰিছা। আমাৰ দৰ্শকসকলক কোৱাচোন, তুমি কেনেকৈ কম খৰচতে এই ফাৰ্ম এখন কৰিব পাৰি? বৃহৎ ফাৰ্মবিলাক আছেই, বৃহৎ ফাৰ্মৰ কথালৈ আমি নাযাওঁ, কাৰণ এখন ফাৰ্ম আৰম্ভ কৰিব হ'লে থলুৱা আমাৰ অসমীয়া লোকসকলে, অসমীয়া ডেকাসকলে কম খৰচত আৰম্ভ কৰিব লাগিব। গতিকে কম খৰচত আৰম্ভ কৰিবলৈ কি পদক্ষেপ তুমি ল'লা, কেনেকৈ আগবাঢ়িলা, কথাখিনি অকণমান কোৱাচোন। মানে প্ৰথমতে মই ফাৰ্ম কৰাৰ এটা উদ্দেশ্য আছিলে, হয়। তাৰপিছত ইউটিউব চেনেলবিলাক চাই পেলাই মোৰো মনৰ এটা উৎসাহ জাগিল। সেই উৎসাহটোৰ পৰাই মই মানে আৰম্ভ কৰিলোঁ কম ঠাইত। মানে এইখিনি ঠাই বহুত জাবৰ জোঁথৰ আছিলে আৰু মানে তাৰপিছত এইখিনি মই নিজে চাফ চিকুণ কৰিলোঁ, কৰি অলপ মাটি পেলালোঁ। এইখন আপোনাৰ চাংঘৰ বনালোঁ। অলপ কম চাংঘৰটো কি তুমি নিজে বনাইছা? অঁ, মই নিজে বনাইছোঁ, অলৰেডি মই নিজে বনাইছোঁ। ইয়াত গোটেইখিনি প্ৰায় গোটেইখিনি। এটা আমাৰ দাদা আছে, ঘৰতে কাম কৰে, দাদা আছে খালি লগত, দুইজনে বনাইছোঁ এইখিনি প্ৰচেছ। মানে দাদাক মই মাতি আনি পেলাই বাঁহ বেতৰ কাম অলপ জানে, গোটেইখিনি দিহা পৰামৰ্শ লৈ কিনকে মানে চাংখন বনালোঁ। বনাই পেলাই অলৰেডি তলটো বেয়াই এতিয়াও, মোৰ ওপৰত মানে হাঁহ মুৰ্গীখিনি থাকে। তাৰপিছত এদিনীয়া পোৱালি আনিলোঁ হাঁহত। এদিনীয়া পোৱালিখিনি অনাৰ পাছত তাক ভালদৰে বুডিং কৰিলোঁ। বুডিং কৰি মিনিমাম 10-15 দিন মানে বুডিঙত ৰাখিলোঁ ইয়াক দি পেলাই। তাৰপিছত আপোনাৰ এই কমাৰ্চিয়েল দানাটো কিনি আনিলোঁ। প্ৰথম মুৰ্গীক দিয়া দানাটোৱে কিনি আনিলোঁ। আনি পেলাই ইয়াক মানে খোৱালোঁ ভালদৰে। খুৱাই মেলি ভাবিলোঁ কি মৰ্টেলিটি হাৰ নাই, মানে গ্ৰ'থ ধুনীয়া। তাৰপিছত লাহে লাহে এই মানে জাবাৰখিনি চাফা কৰিলোঁ। এই মানে ইয়াতে বহুত জাবৰ জোঁথৰ আছিল। এইটো মানে পুখুৰী এটা তোমালোকৰ নিজৰ পুখুৰী? এইখিনি আমাৰ নিজা মেটেকা আছিলে। এইখিনি চাফা কৰি ইয়াত মানে নেট অলপ ঘেৰাও কৰি দিলোঁ। এইটো অলৰেডি পুখুৰী। এই নেটটো ঘেৰাও কৰি দি হাঁহখিনিও মানে এমাহমান যোৱাৰ পাছত ডাঙৰ হ'ল। হোৱাৰ পিছত এনেকৈ প্ৰচেছত মানে ইহঁতে মন গ'লে পানীত যায় আৰু মানে তুমি পানীৰ ওপৰৰ এইখিনি ঠাইত তুমি আধাৰ দিওঁ আৰু যেতিয়া আধাৰ চাধাৰ খোৱা হয় এটা সময়ত তুমি এই ব্যৱস্থাটো মানে এইখন মানে এনেকৈ দাঙি দিওঁ, এইখন এনেকৈ দাঙি দিলে হয়। চাওক দৰ্শকসকল, খুব তেওঁ এটা ধুনীয়া এটা আইডিয়া কৰি লৈছে। পুখুৰীলৈ ওলাই যোৱাৰ এই ব্যৱস্থা এটা কৰিছে তেওঁ ল'ৰাজনে। গৰম ধৰি আহোঁ, পানীত গুচি যায় আৰু তাৰপিছত মানে আৰু পাৰত গুচি আহে আৰু খাদ্য দিলে পাৰলৈ গুচি আহে। গতিকে খুব তুমি এটা ধুনীয়া মেনেজমেণ্টৰ এটা ছিষ্টেম কৰিছা নেটিং ব্যৱস্থাৰে। কিন্তু অলৰেডি বেমাৰ আজাৰৰ কথা ক'বলৈ গ'লে মোৰ কিন্তু বৰ্তমান সেনেকুৱা বেমাৰ লগাই নাই। হয়, এইটো খুব ভাল। আপোনাৰ দি থাকোঁ অলপ। কেনেকুৱা মেডিচিনবিলাক ব্যৱহাৰ কৰা? আপোনাৰ প্ৰথম দিছিলোঁ টেট্ৰাচাইকেল দিছিলোঁ। টেট্ৰাচাইকেল আপোনাৰ অনাৰ 3 দিন চিৰিয়েলি টেট্ৰাচাইকেল পাউডাৰটো আৰু ভিমাৰেলটো খোৱালোঁ সৰু থাকোঁতে। তাৰপিছত মই মেডিচিন দিয়া নাই আৰু এতিয়ালৈকে বেমাৰ আজাৰ লগাও নাই। এইটো কি হাঁহ দিছা তুমি এতিয়া? আপোনাৰ একদম আমাৰ পাতি লোকেল যিটো হাঁহ, পাতি হাঁহটো মানে এইকাৰণে পালন কৰিলোঁ, এইটো মানে আমাৰ 3 মাহত বিক্ৰী কৰিব পাৰি। 3 মাহত এটা হাঁহ সম্পূৰ্ণ তাৰমানে আপোনাৰ তৈয়াৰ হৈ যায়, মানে সম্পূৰ্ণ ভাল হয় আৰু বিক্ৰী কৰিব পৰা হৈ যায়। আৰু আছে হাঁহ বৰ্তমান বহুত প্ৰজাতিৰে হাঁহ আছে। ইয়াৰ লগতে 5টা হোৱাইট পেকিঙো আছে। হোৱাইট পেকিং আছে 5টা আছে। এই 5টা মানে ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ। তুমি চাবলৈ ৰাখিছা বৰ্তমান? মানে মাৰ্কেটত সেইটো মানে 2-2.5 মাহত সেইটো বিক্ৰী কৰিব পাৰি। কিন্তু সেইটো মানে কোৱালিটি অলপ ৰেটটো বেছি, সেইকাৰণে তুমি স্থানীয় হাঁহটোৱে তুমি দিছা? স্থানীয় হাঁহটোৱে দিছোঁ। এইখিনি ৰাতি ক'ত থাকে হাঁহখিনি? হাঁহখিনি আৰু ওপৰতে থাকে। ইয়াত মানে 3টা ছেপাৰেট ৰুম কৰা আছে ভিতৰত। মানে এঠাইত ডাঙৰ মুৰ্গী, এঠাইত সৰু মুৰ্গী আৰু এঠাইত হাঁহ।
কিন্তু হাঁহটো মোৰ ৰাতিপুৱা এৰি দিওঁ, দিনৰ ভাগত তুমি এৰি দিয়া আৰু ৰাতিৰ ভাগত ই উঠি যায়। হয়, খুব ধুনীয়াকৈ এটা মেনেজমেণ্ট এটা চিষ্টেম কৰিছে। আৰু মুৰ্গীখিনি যেতিয়া বতৰ ভাল থাকে তেতিয়া এৰি দিওঁ, আৰু যেতিয়া বতৰ বেয়া থাকে তেতিয়া মুৰ্গীখিনি এৰি নেদিওঁ। কাৰণ এৰি দি ক'ত যায় সিহঁতে মুৰ্গীখিনি? মুৰ্গীখিনি এইখিনি নেট ঘেৰাও কৰা, নেটখিনি ভিতৰতে থাকে য'তে মই মানে সিহঁতক এটা নেচাৰেল পৰিৱেশতো ওলাই অহাৰ এটা তুমি ব্যৱস্থা কৰি ৰাখিছা, নেটবিলাক দি যাতে বাহিৰলৈ ওলাই যাব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি ৰাখিছে। গতিকে দৰ্শকসকল, তেওঁৰ হাঁহৰ ব্যৱস্থাখিনি আমি দেখিলোঁ, পুখুৰীত কেনেকৈ হাঁহবিলাক এৰি দিয়ে। এতিয়া আহকচোন আমি তেওঁৰ লোকেল মুৰ্গীবিলাকৰ সন্দৰ্ভত অকণমান কথা পাতোঁ। বৰ্তমান ভিতৰত এনেকৈ ৰাখিছোঁ, হয়। ইয়াত মানে হাঁহ থাকে, এইখিনিত তোমাৰ হাঁহ থাকে, আৰু এইখিনিত মানে সৰু পোৱালিখিনি থাকে, আৰু আপোনাৰ এইখিনি ডাঙৰ পোৱালিখিনি থাকে। হয়, এইখিনি ডাঙৰ পোৱালিখিনি। এইখিনি কিমান দিনমান হ'ল? এইখিনি মোটামুটি আপোনাৰ 90 দিন হ'ল। 90 দিন। 90 খুব নিট এণ্ড ক্লিন হৈ আছে। নিট এণ্ড ক্লিন। ইয়াত মানে বহুখিনি মুৰ্গী আছে। হয়, তাৰপিছত আপোনাৰ মানুহবিলাকে আহি ঘৰৰ পৰাই লৈ যায়, বিক্ৰীৰ কোনো সমস্যা নাই ইয়াৰ মানে। মাৰ্কেটটো আছে, হয়, একদম পিয়ৰ লোকেল মুৰ্গীৰ মাৰ্কেটটো এতিয়াও আছে, হয়, বিক্ৰীৰ সমস্যা নাই বৰ্তমান। বিক্ৰী আপোনাৰ ঘৰৰ পৰাই লৈ যায়, আৰু আপোনাৰ যদি লোকেল মুৰ্গী পোহে কোনোবাই তেতিয়াহ'লে পুহিব পাৰে, একো অসুবিধা নাই। ফিড মেনেজমেণ্টটো অলপ শিকি ল'লে হ'ল, আৰু আপোনাৰ মেডিচিনখিনিৰ কথা অলপ। মেডিচিন কেনেকুৱা ধৰণৰ কি কি ব্যৱহাৰ কৰা হয় কোৱাচোন? মেডিচিন সিহঁতক এণ্টিবায়'টিক দিব লাগিব, হয়, আৰু তদুপৰি অলপ ভিমাৰেল দিব লাগিব, ভিমাৰেল দিয়ে, আৰু কেলছিয়াম দিব লাগিব। কেলছিয়ামৰ কাৰণে কি ব্যৱহাৰ কৰা? কেলছিয়ামৰ কাৰণে কেলচেপটিটো মই বৰ্তমান ইউজ কৰি আছোঁ, আৰু ভিমাৰেল আৰু আপোনাৰ সেই লিডেক্সিন পাউডাৰটো ইউজ কৰি আছোঁ। লেগজিন পাউডাৰটো ইউজ কৰিব পাৰে, টেট্ৰাচাইকেলো পাৰে, সেইটো ইউজ কৰিব পাৰে। এণ্টিবায়'টিক এইবিলাক লিডেক্সিন, টেট্ৰাচাইকেল আৰু আপোনাৰ এই লেগজিন। বৰ্তমান লেগজিনটোৱেই ভাল অলৰেডি, কিন্তু লেগজিনটো মাৰ্কেটত বৰ্তমান বন্ধ হৈছে, সেইকাৰণে মই টেট্ৰাচাইকেল পাওঁ। বৰ্তমান সমস্যা নাই আৰু একো। কিছুমান সমস্যা আহে আপোনাৰ, মেইনলি সমস্যাটো আহে ইহঁতে যদি বৰষুণত তিতে, লিটাৰ যদি আপোনাৰ ভিজে, লিটাৰ মানে হ'ল তল চাইডটো যদি আপোনাৰ ভিজে, যি জেগাত মুৰ্গীটো থাকিব সেই জেগাটো যদি আপোনাৰ ভিজে, মুৰ্গী যদি বৰষুণত জিকে বা আপোনাৰ জেকা হয় তল চাইডটো, তেতিয়া মানে ইহঁতৰ কাহ হয়, কাহ চৰ্দি হয়, মানে চিআৰডিৰ এটা লক্ষণ ভাৱ হয়, আৰু সেই চিআৰডিটো হ'ল ইহঁতৰ মহামাৰী। যদি সেই চিআৰডিটো আপুনি ৰোধ কৰিব বিচাৰে তেতিয়াহ'লে মুৰ্গী আপোনাৰ ঠাণ্ডা পোৱাৰ পৰা দূৰত ৰাখিব লাগিব। আমি অনুমান কৰিছোঁ যে তুমি চাঙৰ ব্যৱস্থা কৰিছা, আৰু সেই চাঙৰ ব্যৱস্থা কৰাৰ কাৰণে চাগে লেতেৰাবিলাক তলত পৰি যায়, চাফ চিকুণ হোৱাটো সুবিধা হৈছে, সিহঁতৰ বেমাৰ আজাৰ খুব কম, সেইকাৰণে চাগে মৰ্টেলিটিটো কম, সৌভাগ্যবশতঃ। আৰু আমাৰ দৰ্শকসকলকো অনুৰোধ জনাওঁ, এখেতৰ ফাৰ্মখন চাওক, এনেকৈ চাঙৰ ব্যৱস্থা কৰি, নেটিঙৰ খুব ধুনীয়া এটা ছিষ্টেম তেওঁ ডেভেলপ কৰিছে, অতি কম খৰচত। ছাইডত একো বেলেগ ব্যৱস্থা কৰা নাই, কেৱল নেট দিছে, বাঁহ দিছে, আৰু তলত তামোলৰ পাতি দিছে। তেনেকৈ তেওঁ এই ফাৰ্মখন অতি কম খৰচতে বনাইছে, নিজে বনাই উলিয়াইছে। সেইকাৰণে তেখেতে চাফ চিকুণকৈ ৰাখিবলৈ সক্ষম হৈছে। চাফ চিকুণকৈ ৰখাৰ কাৰণে বেমাৰ আজাৰো কমিছে, আৰু সিহঁতৰ গ্ৰ'থবিলাকো খুব ভালকৈ আহিছে। অকণমান ঠাইতে তুমি বহুত মুৰ্গী ৰাখিবও নোৱাৰা, এটা নিৰ্দিষ্ট এটা ঘনত্ব মেইনটেইন কৰিব লাগিব, ডেঞ্চিটি এটা মেইনটেইন কৰিব লাগিব। মানে কিমান এৰিয়াত কিমান মুৰ্গী ৰাখিলে ভাল হয়? সেইটো আপুনি হিচাপটো এনেকৈ কৰিলে হ'ল, বিগ প্ৰস্তাৱত আপোনাৰ 1 ফুট 1 ফুট এটা মুৰ্গীৰ কাৰণে লাগিব। এটা মুৰ্গীৰ কাৰণে 1 ফুট আপুনি বেজটো বনাব লাগিব, ঘৰটো তৈয়াৰ কৰিব লাগিব, সেই মৰ্মে আপুনি ৰাখিব। আৰু যিহেতু তুমি হাঁহৰো কৰিছা, হাঁহৰো কেনেকুৱা ধৰণৰ? হাঁহটো মানে এটা হাঁহৰ কাৰণে 2 ফুট 2 ফুট বিগ প্ৰস্ত আপোনাৰ লাগিব। তেতিয়া মানে খুব এটা ধুনীয়াকৈ গ্ৰ'থ আহিব, ধুনীয়া পৰিৱেশত ইয়াতে থাকিব, কষ্ট নোপোৱাকৈ। আৰু আপোনাৰ মুৰ্গীটো এইকাৰণে লাগে যে বেছি যদি আপোনাৰ ঠাইটো যদি চেপন হয়, মুৰ্গী বেছি সোমাই দিয়ে, তেতিয়া মানে ইহঁতে খুটিয়া খুটি কৰিব। আৰু খুটিয়া খুটি কৰাৰ এটা মেইন সমস্যা বহুত ফাৰ্মত আছে, কিন্তু মোৰ অলৰেডি বৰ্তমান আপোনাৰ খুটিয়া খুটি কৰা নাই, আৰু সেই সমস্যাটো মই পোৱা নাই। আৰু তাৰ কাৰণে আপুনি মেডিচিন দিব লাগিব, ভিটামিনটো পূৰা একদম ৰাখিব লাগিব ইহঁতৰ, মেইনটেইন কৰি, মেইনলি ভিটামিনটো আপুনি যদি মেইনটেইন কৰি ৰাখিব পাৰে, তেতিয়াহ'লে খুটিয়া খুটিৰ সমস্যাটো আপুনি নাপায়। ভেকচিন তুমি ইহঁতক দিছা নে? ভেকচিন মই 3টা শিডিউল কৰিছোঁ, 6 দিনত দিছোঁ আপোনাৰ ৰাণীখেত F1 দিলোঁ, গাম্বুৰো ভেকচিন দিলোঁ। সেইটো কিমান দিনত দিছে? এই 12ৰ পৰা 15 দিনত। 12ৰ পৰা 15 দিনত। আৰু ফিৰ আপোনাৰ 18ৰ পৰা 25 দিনৰ ভিতৰত আপোনাৰ ফিৰ ৰাণীখেতটো। ৰাণীখেতৰ এইটো বুষ্টাৰ ভেকচিন বুলি যিটো কয়। তাৰপিছত যদি মাংসৰ কাৰণে আপোনালোকে বিক্ৰী কৰিম কৈছে, তেতিয়াহ'লে আৰু ভেকচিন কৰাৰ কোনো দৰকাৰ নাই। আৰু যদি আপুনি যদি কণীৰ কাৰণে কৰে, উৎপাদন কৰিম, তেতিয়াহ'লে ইয়াৰ 35 দিনত ফাউল ফক্স আছে, এনেকৈ আপুনি আগবাঢ়ি থাকিব লাগিব। মানে মাংসৰ কাৰণে কৰা লাইনটো বেলেগ হয়, আৰু কণীৰ কাৰণে কৰা লাইনটো বেলেগ হয়। আৰু খাদ্যৰ ক্ষেত্ৰতো তেনেকুৱা এটা আমি জানো যে দৰ্শকসকলৰ সুবিধাৰ্থে সেইখিনি কথা কৈ দিয়া তুমি। আপুনি প্ৰথম আপুনি প্ৰিষ্টাটাৰ দানাটো এমাহ খুৱাবই লাগিব। এমাহ খোৱালে প্ৰিষ্টাটাৰ। প্ৰিষ্টাটাৰ দানাটো এমাহ কমপ্লিট হৈ যোৱাৰ পাছত আপুনি খুৱাব লাগিব
আপোনাৰ এইটো ষ্টাৰ্টাৰটো ষ্টাৰ্টাৰ খোৱালা ষ্টাৰ্টাৰটো কিন্তু বহুত ধৰণে কি কৰে ষ্টাৰ্টাৰ খোৱাৰ পাছত গ্ৰোৱাৰ হয় গ্ৰোৱাৰৰ পাছত ষ্টাৰ্টাৰটো কিমান দিন খুৱাব লাগিব সেইটো আপোনাৰ যদি মাংসৰ কাৰণে বিক্ৰী কৰে ষ্টাৰ্টাৰটো খুৱাই বিক্ৰী কৰিব পাৰিব তেতিয়া গ্ৰোথটো সোনকাল হয় কিন্তু বহুতে কি কৰে ষ্টাৰ্টাৰটো আপোনাৰ মোটামুটি 25 দিনমান খুৱায় খোৱাৰ পাছত মানে কি কৰে ফিনিচাৰ খুৱায় কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত মই যিটো প্ৰফিট পাইছোঁ মানে গ্ৰোথৰ ক্ষেত্ৰত সেইটো আপোনাৰ ষ্টাৰ্টাৰটোৱে মেইন ষ্টাৰ্টাৰটো আপুনি 3 মাহলৈকে খুৱাই ৰাখক তেতিয়া মানে সোনকাল আপোনাৰ 90 দিনৰ হ'ব লাগে 90 দিনৰ আগতে আপোনাৰ মুৰ্গীটো অলৰেডি বিক্ৰী কৰিব পৰা হৈ যায় আচ্ছা তাৰপিছত কণীৰ কাৰণে লেয়াৰ বুলি এটা দানা কণীৰ কাৰণে মই বৰ্তমান আৰম্ভ কৰা নাই কিন্তু কৰিম বুলি ভাবিছোঁ কণীৰ কাৰণে লেয়াৰ ফেজ 1 খুৱাব লাগিব আপুনি যেতিয়া মুৰ্গীটোৰ 3.5 মাহ পাৰ হৈ যাব 3.5 মাহ পাৰ হৈ যোৱাৰ পিছত আপুনি লেয়াৰ ফিডটো খুৱাব লাগিব লেয়াৰ ফিড খোৱালেহে কণীবিলাক ভালকৈ আহিব কাৰণে তাহোন তৈয়াৰ হ'ব মানে প্ৰস্তুত হ'ব খুব ধুনীয়াকৈ তুমি কথাখিনি বুজাই দিছা আমাৰ দৰ্শকসকল উপকৃত হ'ব বুলি আশা কৰিছোঁ এই ক্ষুদ্ৰ ফাৰ্মখনে এদিন ডাঙৰ পৰিসৰ লাভ কৰক আৰু তোমাক অধিক স্বাৱলম্বী কৰি সমাজৰ কাৰণে এটা বাৰ্তা প্ৰেৰণ কৰাৰ কাৰণে তুমি থিয় হৈ উঠা আৰু দৰ্শকসকল আপোনালোককো এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টি ইমানখিনি সময় চাই থকাৰ কাৰণে কৃষিভিত্তিক এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' চাই থাকিবলৈ আপোনালোকে ছানৰাইজ মাল্টিফাৰ্মিং চেণ্টাৰ ইউটিউব চেনেলৰ লগত সংযুক্ত হৈ থাকিব ধন্যবাদ